নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো মই প্ৰথমবাৰৰ কাৰণে এটা মিনি ব্লগেৰে ষ্টাৰ্ট কৰিছোঁ আজি আছে কাকজানত বিহু উৰুৱা আমাৰ মামী ঘৰটো তাতে তো আমাক মামীয়ে মানে মাতিছে তো মই বহুত এক্সাইটেড হৈ আছোঁ কেলে মই ফাৰ্ষ্ট টাইমৰ কাৰণে কাকজানত কেনেকৈ বিহু উৰুৱা পাতে তাকো মৰাণ জনগোষ্ঠীৰ সেইটো মই চাবলৈ গৈ আছোঁ সেইটো কাৰণে মই বহুত এক্সাইটেড আপোনালোককো দেখাম আৰু আপোনালোকে চাই থাকিব ব্লগটো আৰু চাওক আমি ইয়াত আহি পাই গ'লোহি আৰু বাবিলাকে ইমান ধুনীয়াকৈ নাচি আছে আৰু তাৰপিছতে সেই নামঘৰটোত তেওঁলোকে সেৱা কৰিব তাৰপিছত চবে নিজৰ ঘৰত যাবগৈ এটা কথা নহয় ইয়াত যোনবিলাক ছোৱালী আলহী ছোৱালী মানে বাহিৰৰ পৰা বিহু চাবলৈ আহে তেওঁলোকক ডেকাসকলে এপাক নচুৱায় সেয়া চাই মোৰ বহুত ভাল লাগিলে আৰু ইমান সুৰীয়া কণ্ঠই গাই নচুৱাইছে সেয়া চাইও মোৰ বহুত ভাল লাগিলে আজি দিনটোৰ কাৰণে মামীক বহুত বহুত ধন্যবাদ